जायफ्रा मर्टियास फेमिलि नैबे प्रमद बर'नि मोनसे आपडेट फैदों आरो NIA केस नांनायनि ना बिनि बारैबो माखासे बाथ्रा खेंफोरथि होदों NIA जायफोर नांनानै थानाय फेमिलि न'खरफोर आरो मर्टियास फेमिलिनि थाखाय नैबे निउसआ बिथां मानगोनां श्रीजुत प्रमद बर' बिटिआरनि CM बिथाङा मा फोरमायदों एसे खोनासंनानै लानि आरो नोंथांमोना मानगोनां प्रमद बर'नि सायाव कमेन्टआव लिरनो हागोन। NDP रिहेबिलिटेशन आमार 600 और अलप माने बेसि रৈ আছে সেইখিনি কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে এপ্ৰুভেল দিছে আমি আশা ৰাখিছো 27 জানুৱাৰীৰ ভিতৰত তেখেতসকলক দিব পাৰিম আৰু শহীদসকলৰ ক্ষেত্ৰত আমাৰ এপছুৰ শহীদ NDPৰ শহীদ BLTৰ শহীদ যিবিলাক শহীদৰ ক্ষেত্ৰতো আমি অসম চৰকাৰৰ লগত কথা পাতি আছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত পজিটিভ কিন্তু কিছুমান আমাৰ আগৰ এপ্ৰুভ হোৱা লিষ্ট বিলাকত কিছুমান কেৰুন আছিলে এইবিলাক পুনৰ আজি ৰিভিউ কৰা চিন্তা চৰ্চা কৰা চলি আছে গতিকে এই কামটোতো সফল হ'ম বুলি মই আশা ৰাখিছো। কেছৰ কাৰণে ইতিমধ্যে আমাৰ চৰকাৰৰ পৰা NIA লিখা হৈছে বা ভাৰত চৰকাৰক যাতে যিবিলাক কেছ কনভিক্টেড নহয় বা হাইনেছ ক্ৰাইমৰ ভিতৰত যিবিলাক অলপমান উইথড্ৰ কৰিব পৰা নেচাৰৰ কেছ আছে এইবিলাক সব ৰিটাৰ্ণ কৰিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত কেন্দ্ৰ চৰকাৰৰ লিখা হৈছে আৰু ইয়াৰ কাৰণে কেন্দ্ৰ চৰকাৰে বিবেচনা কৰি আছে মই শেহতীয়া মানে কেইদিনমান আগতে গৃহমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছো গৃহ সচিব ডাঙৰীয়াক লগ কৰিছো আমাৰ খজাতি দলে লগ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ কাৰণে ফ্ৰিকুৱেন্টলি কাম কৰি আছে গতিকে এই কেছ বিলাককো আমি কম সময়ৰ ভিতৰত উইথড্ৰ কৰিব পাৰিম বা সমাপ্ত কৰিব পাৰিম বুলি মই আশা ৰাখিছো। ইতিমধ্যে এইটো চাই আছে আৰু এই কমপ্লেইন্টৰ বহুতৰে বেচিছ নাই হিটো তেনেকৈ আশা কৰিছে কোনোবাই যে মোৰ নাম্বাৰটো বেছি আসলতে ইয়াত তেখেতৰ কোনবা এটাত ভাল আছে যদি কোনবা এটাত বেয়া আছে কারবা কোনবা এক নাম্বার বেশি থাকিব পারে কিন্তু তার বেলেগ দিশত চাবলৈ গলে কো কারিকুলার এক্টিভিটি আছে কিবা আছে সো এইবিলাক সব প্রসেসিডি কৰি আছো আৰু মই প্ৰত্যেকটো বিষয়টো মই নিজে চাই আছো কাৰণ আগৰ সময় বিলাকত দুখীয়া ল'ৰা ছোৱালী বিলাকে ঘুষৰ কাৰণে চাকৰি ল'ব পৰা নাছিলে আমি যেহেতু তেনেকুৱা শ্ৰেণীৰ পৰা আহা গতিকে আমাৰ সময়ত যাতে 99.9% ক্ষুদ্ধ হয় ইটো আমি লক্ষ্য ৰাখিছো।